নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত নিজৰ বিয়া দেখাটো কিহৰ সংকেত হয়। অবিবাহিত ব্যক্তিয়ে যদি সপোনত নিজৰ বিয়া দেখে বা মহিলাই যদি নিজৰ সপোনত বিয়া দেখে বা বিবাহিত ব্যক্তিয়ে যদি নিজৰ বিয়া হোৱা আকৌ দেখে, তেতিয়াহ'লে এইবোৰ কিহৰ সংকেত হয়। কাৰণ বহুতে কোৱা হয় যে সপোনত বিয়া দেখাটো বেয়া বা বেয়া ফল পোৱা যায় বুলি কোৱা হয়। কিন্তু সপোন শাস্ত্ৰত এনে কোনো কথা নাই যে সপোনত বিয়া দেখাটো বেয়া। কিন্তু পৰিস্থিতিৰ সাপেক্ষে বা যি অৱস্থাত আপুনি দেখিছে এই অৱস্থাকেইটাৰ প্ৰতি লক্ষ্য ৰাখি সপোনত যদি আপুনি বিয়া দেখিছে কেনেবাকৈ, তেতিয়াহ'লে সেই অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ অৰ্থ বিচাৰ কৰা হয়। যিহেতু যদি সপোনত কেনেবাকৈ আপুনি কোনো চিন্তা চৰ্চা নকৰাকৈ যদি কেনেবাকৈ বিয়া দেখিছে আৰু যি অৱস্থাত আপুনি আপোনাৰ বিয়া নোহোৱাকৈ বা আপুনি অবিবাহিত হয়, তেনে অৱস্থাত যদি নিজৰ বিয়া হৈ থকা দেখিছে বা বিয়াৰ সাজত কইনা দেখিছে বা আপুনিও বহি থকা দেখিছে বা বিয়াৰ কথা ক'ৰবাত পাতিবলৈ যোৱা দেখিছে, এনেকুৱা যদি বিয়াৰ লগত জড়িত কোনো বস্তু দেখিছে আৰু যদি একো ভাবা চিন্তা নকৰাকৈ গভীৰ নিন্দাত যদি সপোনটো আপুনি দেখিছে আৰু যি অৱস্থাত দেখিছে, তেনে অৱস্থাত আপুনি নিজকে আপুনি চাব যে আপুনি যদি বহুত দিনৰ পৰা কোনো মানসিক চাপত যদি ভুগি আছিলে, কোনো কামৰ বা যিকোনো কামকে নহয় বা যিকোনো পৰিস্থিতিৰ লগত যদি আপুনি খাপ খুৱাব পৰা নাই বা খুব সমস্যাত পৰি আছে, টকা পইচাৰ লগত জড়িত সমস্যা হওক বা আপোনাৰ কামৰ লগত জড়িত হওক বা কেৰিয়াৰৰ লগত জড়িত হওক বা ঘৰুৱা যিকোনো সমস্যাত যদি আপুনি খুব বেছিকৈ পৰি আছে, এনে অৱস্থাত কিন্তু বহু ব্যক্তিয়ে বিয়া দেখে। কাৰণ বিয়া দেখাৰ অৰ্থ এইটোৱে যে আপোনাৰ সেই সমস্যাবোৰ লাহেকৈ দূৰ হ'বলৈ যাব বা আপুনি তাৰ কোনো উপায় বিচাৰি পাব, যি সমস্যাৰ পৰা আপুনি নিজকে মুক্ত কৰিব পাৰিব বা নিজকে সেই সমস্যাৰ পৰা মুকলি কৰিব পাৰিব। সেয়েহে আপুনি সপোনত বিয়া ঘনে ঘনে দেখিছে বা বিয়া যিকোনো এদিন হ'লেও আপুনি সপোনত দেখিছে কোনো চিন্তা চৰ্চা নকৰাকৈ। সপোনত যে বিয়া দেখিলে যে আপোনাৰ বাস্তৱ জীৱনতো বিয়া হ'ব এনেকুৱা নহয়। কিন্তু যদি আপুনি অবিবাহিত হয় আৰু যদি বিয়া দেখিছে, আপুনি নিজকে মিলাই চাব, যদি আপোনাৰ কোনো সমস্যাত বা মানসিক চাপত ভুগি আছিলে, সেই মানসিক চাপ আপোনাৰ অতি সোনকালে দূৰ হ'ব যদি সপোনত বিয়া দেখিছে। আৰু যদি কোনো বিবাহিত ব্যক্তিয়ে যদি সপোনত বিয়া দেখিছে, আকৌ বিয়া পতা দেখিছে বা বেলেগো হওক বা নিজৰ পত্নীৰ লগতে হওক যদি বিয়া দেখিছে, তেতিয়াহ'লে কিন্তু এইটো এটা ভাল সপোন হয়। ইয়াৰ দ্বাৰা এইটোকে বুজায় যে তেওঁলোকৰ যুগ্ম জীৱনটো আৰু ৰঙীন হ'ব, তেওঁলোকৰ জীৱনত মৰম চেনেহ আৰু বাঢ়িব। বুজাবুজি যদি ক'ৰবাত খেলি মেলি হৈ আছিলে বা যদি কম আছিলে, যদি কাজিয়া পেচাল হৈ আছিলে তেওঁলোকৰ মাজত, যদি বুজাবুজিত কম হয়, সেইবোৰ লাহেকৈ দূৰ হ'ব, তেওঁলোকৰ জীৱনটো বা বৈবাহিক জীৱন ৰঙীন হয়। সেয়েহে কিছু ব্যক্তিয়ে সপোনত বিয়া পতাৰ পিছতো আকৌ বিয়া হোৱা দেখে। কিন্তু এনে দেখিলে আপোনালোকে বেছি ভয় খাব নালাগে, চিন্তা কৰিব নালাগে, এইটো একো বেয়া সপোন নহয়। গতিকে বিবাহিত ব্যক্তি আৰু অবিবাহিত ব্যক্তি আৰু মহিলা ক্ষেত্ৰত প্ৰায় একেই হয়। সপোন শাস্ত্ৰ অনুসৰি যদি এনে অৱস্থাত আপুনি বিয়া দেখিছে, আপুনি নিজকে চাব যে আপোনাৰ যি মানসিক চিন্তা আছিলে বা আপুনি যদি সৰু কামত যদি হাত দিব পৰা নাই বা আপুনি কি কৰিম একো ভাবি চিন্তি পোৱা নাই, কিন্তু এনেবোৰ সমস্যা অতি সোনকালে বিয়া দেখা ব্যক্তিজনৰ দূৰ হয়। কাৰণ এইটোৱে সংকেত দিয়ে ভগৱানে যে আপোনাৰ সমস্যাৰ দূৰ হোৱাৰ কোনো উপায় আপুনি বিচাৰি পাব অতি সোনকালে। গতিকে সপোনত কেনেধৰণে কি অৱস্থাত নিজকে বিয়াত বহা বা কি বিয়াৰ লগত জড়িত কি বস্তু দেখিছে মোক কমেণ্ট কৰি জনাব। সকলো কমেণ্টৰ উত্তৰ দিম। গতিকে আজিলৈ ইমানে আছিলে, ধন্যবাদ।